জুবিন আইলি জুবিন কি খবৰ তোৰ কাম চামৰ কথা ভাবছ না নাই কিনো কাম কথা ভাবি খালি মোৰ মাথাটো গৰম হৈ গৈছে গম পাইছা না এই মাত্ৰ ঘৰৰ পৰা মই তৰ্কাতৰ্কি কৰি আহিলোঁ মোক বহুত গালি দিছে হয় নেকি কি হৈছে জানা নাজানা তহঁতে কৈ থাকিবি খালি কাম কৰা কথা কাম পালি নে নাই কালি নাই মইহে জানো মোৰো মন যায় কাম কৰিবা কিন্তু কি কৰিবি কামেই নাপাওঁ তহঁতো বেকাৰ মোৰ আশাতে থকা চব দিবা কথা কৈ নাথাকিবি গম পাইছা মোৰ মাথাটো এনে গৰম হৈছে মইতো যাম আৰু চিখৰ নাখাওঁ দে চিখৰ খাব ইচ্ছা নাই এই মোৰ দেৰি হয় মোৰ কাম আছে চিখৰখিনি তহঁতে খা আজিৰা মোক বেছি হে এনে অলপ ঘূৰি আছে ব্ৰ আজিৰা কি ডেকা লিডাৰ ঘূৰি ঘূৰি আহিলি নেকি তই গাঁওখনত কাৰ কি হৈছে চব সুধি খবৰ লৈ আহিলি আহিলো ৰ খবৰ ল'ব জানা মই কাম চাব গৈছিলো মোক কাম যাবা গৈছিলি নেকি ঘূৰি ঘূৰি বেলেগৰ ওপৰত খাম বুলি ভাবিছা মোৰ কিন্তু ঘৰৰ পৰা ওলাই যাব ইচ্ছা গৈছে কিন্তু মোক বাহিৰৰ গালি তোৰো গালি মই এনাই জনা মই বাহিৰত ফুৰিবা মই কাম কৰিবহে গৈছিলো মানে কাম চাবা গৈছিলো ইচ্ছা নাই মোৰ এই ইচ্ছা নহয় গৈছে ইমান আৰু কাম বেছি দেখিম ঘৰৰো হেৰি আৰু অশান্তি চব ফালে অশান্তি যা যা তোৰ হিংকে কতে যাব যা বুঢ়াই পেৰেক তই আকৌ কৰি খাব নোৱাৰা জীৱনটো হ'ব যায় তোৰ কথা শুনিছো যা মই তোৰ জীৱনটোত আকৌ কৰি খাব নোৱাৰা যা কি কৰিবি আমি আৰু বেকাৰ মানুহ আৰু দেখাম তোক একদিন মই কাম কৰা ইনকে ঘুৰি থাকিলে কাম পাবি যা ঘুৰি থাকিলে কাম পাবি তাতক কৈছিলো ন ফুৰিব যাম বুলি যাবই লাগিব পিছবেলাতে মই শান্তিপুৰত কি থিয়েটাৰ আছে এই কিয়া পুষ্পা বোলে থিয়েটাৰ আছে আচ্ছা ক'ত শান্তিপুৰত পুষ্পাৰ গুৱে কি হৈছে নৰেন কি ভাবি আছা জুবিনৰ কথাই ভাবি আছো ৰ কি তাৰ কিবা এটা হ'লে ভাল লাগে ইমান পঢ়া শুনা চলি সি এনে বেকাৰ কামকে ঘূৰি আছে ঘৰতো গালি খাই থাকে সি তাৰ কিবা এটা হ'লে ভাল হৈ গৈছো বেচেৰা তাততো ভাবছে আৰু আমাৰতো ভাবছে না এই তাৰ মানে আমাৰ ভালে মানে আমাৰ হৈছে তাৰ মানে আমাৰ ভাল গম পাইছা না সি বহুত কষ্টত কৰিছি কি কষ্ট কথা কৈছা কাৰোবাৰ বেলেগত দে বেলেগৰ কথা কৈছো এটা কথা ক'ব লাগিছিল অলপ কি মই ফুৰিব যাম বুলি ভাবিছিলো যাবি নাই তেতিয়াহ'লে মোৰ মুডটো ভাল আছে মানে মনটোও ভাল এই এতিয়া ক'ৰবাত থিয়েটাৰ থকা বুলি কৈছিলে যাওঁ অলপ ফুৰি শান্তিপুৰত বোলে পুষ্পা তাৰে অলপ কথা পাতো আজ কিবা কাম চাম পালেও কৰিম এইবিলাক জাগা সময় মোৰ হাতত যদি কিবা এটা আহে কিনি ল'ম বুলি বেয়া নহয় কিন্তু নেশ্যনেল জাগা আহি যাব একেলগে আহি যাব ভাল হ'ব কিন্তু কেনে হ'ব মোক জাগা নাজানে এটা কথা আছে কাম এটা পাইছো কি কথা কচোন তোৰ কামটো পালো কি কাম গেৰেজৰ তোক মই কৈছিলো ৰ গেৰেজৰ কথা নহয় কিবা এটা কামৰ কথা কৈছিলো গেৰেজৰ কাম পাইছো তা পাইছা কৰবি নেকি মালিকটো ইমান কৰিব নোৱাৰে না বেমাৰী হৈছে এতিয়া হয় নেকি পইচা কিমান মান লাগিব পইচা 60,000 লাগিব 60,000 60,000 টাকা দিবা নালাগে অলপ অলপ দিবা লাগিব হৰেণ পাৰিবি নে পাৰিম দে হ'ব দে কৰিম দে তেতিয়াহ'লে তই 10,000 নিবি তই 10,000 নিবি তই 5,000 মান দিবি 15,000 দিবি বাকী মোৰ অলপমান এই আগতে টিউচন কৰা পইচা কিবা অলপ আছে সেইখিনি মই পাৰিলে উলিয়াও উলিয়াই কিনে এনেকৈ হেৰি কৰিম কালি ৰাতিপুৱাতে আহিবি তেনেহ'লে যাব লাগিব তই তাক কবি কোনখিনি জাগাতনো কোনখিনি জাগা চক নেকি জাগাটোৰ নাম কি নাম তোৰে
ও মালিকটোৰ নাম বাল্লুৱে ৰিয়ান আহমেদ বুলি কয় নেকি মালিকে হেৰি ৰিয়ান আহমেদ আছে নেকি? তেখেতে কৈছিল মোক একদিন কিন্তু মই বেছি গুৰুত্ব দিয়া মোকো নাছিলোঁ। কৈছিলে একদিনাখনে ৰিয়ান আহমেদ হ'ব দে মই যাম যা যাবি কালি যাম তই আহিবি কিন্তু তেতিয়া আমি চিনাকি হ'ব কাৰণে তোৰ নহ'ম না এতিয়া হ'লে আমি যোৱাৰ লগে লগে পইচাটো বাঢ়ি দিব এতিয়া তোৰ 60,000 পইচা তোক 60,000 হ'ব যা দিম যা অলপ কমা কমি তই কৰিবি কিবাকে অলপমান কমি দিব চেষ্টা কৰিবি হ'ব দে মই দে হ'ব দে যাতে এটা চেক মাৰ ভাই ভাল লাগছি মনটো মোৰ আজিহে ভাল লাগছে আজি মোক পিতে মোক ভাল পাব আজি ইমান দিনে কষ্ট কৰিলো কিন্তু আজি পিতে বহুত ভাল পাব দে মোৰ দে যাওঁ দে জুবিন ও জুবিন উঠা নাই নেকি তই এই আমাৰ তাৰ উঠাৰ নাই ৰ আইছা নেকি আৰু পুৱাই ওলাই কিনে নহয় ৰবা অন্তত আজি কিবা এটা কাম বিচাৰিছো কাম এটা কৰিব লাগে কি কামে কাম ৰবা কিবা সি উঠা নাই নেকি উঠাৰ নাই যা তাৰ সি উঠলি ভাল পিছে আছে যা অফিচৰ দৰে ঘুমি আছে খাই নাই জুবিন আকৌ কালি যে কাম কৰিম বুলি বস্তু নাজানা কি অ মই পাহৰি গৈছো আকৌ কামৰ প্ৰতি চালা আৰু সোমাইছি নে কিবা বাটত আছে তাতে আহি আছে কথা পাতা মই কাটো ধুইছো তই বচোন ৰাজা কথা পাতা এই বছৰত কৰে দেৰি সি যাব লাগে কাপোৰখিনি বাটত ৰখি আছে ও দাদা মানুহ পাইছো হা দামটো কিমান কৈছা দামটো সেই কৈছো তুমি যে কৈছ অকমান কমিলে কৰিবা কমটো কৰিব নোৱাৰি দেচোন ই আপুনি দোকানখন নৰা আহিছে বোলে এতিয়া বিক্ৰী কৰিব আহিছে ই পইচাটোৰ কথা কৈছে এতিয়া আপোনাৰ সেইটো মতে হ'ব না নহয় ভাই দোকানখনত 3 লাখ টকা মাল আছে আপোনালোকক আমি এতিয়া মাহে মাহে কিবা এটা দিবলৈ এতিয়া আপোনাক আমি পাৰিলে এতিয়া এই 60,000 কথা হৈছে এতিয়া আপোনাক 50,000 দি দিব না 60,000 নৰা আৰু 5,000 তোৰ তাতে মই কিবা থৈছিলোঁ ন অলপ আছে বৰ্তমান এতিয়া আপোনাৰ তাতে হেৰি 1,000 আছে 50,000 আছে আৰু ইপিনে ইয়াৰ পৰা 5,000 টকা লাগছে 1,000 টকা বেছি হ'ল আপোনাক মই মাহে মাহে দিম এতিয়াতো গোটেইখিনি আছে আৰু কিবা কিনিব লগা আছে নেকি একোতো কিনিব লগা নাই ন গোটেইখিনি ঠিক আছে